আজি পুনৰ এখন পুৰণা বাছ লৈ আহিছোঁ। বাছখনৰ কণ্ডিশ্যন চালে আপোনালোকে ভাবি আচৰিত হৈ পৰিব। টাটাৰ যি বিল্ড কোৱালিটি আৰু যি পাৰফৰ্মেঞ্চ, সঁচাকৈ এই গাড়ীখনত আপোনালোকে দেখিব পাৰিব। এই গাড়ীখন মানুহজনে প্ৰায় 16 বছৰ ধৰি চলাই আছে, কিন্তু এই গাড়ীখনৰ বয়স হৈছে 25 বছৰ। তেখেতে ছেকেণ্ড হেণ্ডত লৈছিল, কিন্তু এতিয়াও এই গাড়ীখন বোলে তেখেতৰ কাৰণে বহুত মৰমৰ আৰু তেখেতক এই গাড়ীখনে কেতিয়াও বিপদত নেপেলায়। সৰু সুৰা কেতিয়াবা কিবা কিবি বেমাৰ ওলায়, কিন্তু তেখেতে এইখনৰ পৰাই খাই আছে, যিহেতু বহুত ধুনীয়াকৈ তেওঁ ৰাখিছে গাড়ীখন, আৰু এতিয়াও তেওঁক মানে বহুত ভালকৈ এই গাড়ীখনে তেখেতক ইনকাম কৰি মেলি এই গাড়ীখনে দি আছে। আৰু চাওক, তেখেতে এই গাড়ীখনৰ ছিট কভাৰ, সেই ছিট কভাৰবোৰ কমপ্লিটলি লেডাৰত ধুনীয়া লগাইছে। আৰু তেখেতে কোৱা মতে যে এই গাড়ীখন আৰু কেইদিনমানৰ পাছত আৰু অলপ ভালকৈ তেওঁ বাহিৰখিনিও বনাব। আৰু পাছফালে ডিগি চাওক, ডিগিত খুব বেছি জেগা নাই, কিন্তু তথাপিও মিনিমাম যিখিনি বস্তু নিবলগীয়া হয় সেইখিনি বস্তু তেওঁলোকে এই গাড়ীখনত নিব পাৰে। আৰু টাটাৰ যি বিল্ড কোৱালিটি সঁচাকৈ কিন্তু মানিব লাগিব। টাটা 407 হয় এইখন। আৰু যদি আপোনালোকৰ কাৰোবাৰ পুৰণা গাড়ী আছে তেনেহ'লে মোৰ যোগাযোগ কৰিব। নাম্বাৰটো মই আপোনালোকক দি ৰাখিম স্ক্ৰীনত। আৰু চাওক, বৰ্তমান এই গাড়ীখন চলে তিনিচুকীয়াৰ পৰা দুলীয়াজান, 407 টাৰ্বো। চ' কেনেকুৱা পালে আপোনালোকে ভিডিঅ'ত এবাৰ কমেণ্ট কৰিব।